নমস্কাৰ। ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে অফিচিয়েল সাইটৰ পৰা যিখন নটিচ প্ৰকাশ পাইছে আপোনালোকে সেই নটিচখন নিশ্চয় দেখিছে। তাত উল্লেখ কৰিছে যে 2 ছেপ্টেম্বৰৰ পৰা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পৰা হ'ব। কিন্তু ইয়াত এতিয়া এটা কথা আহিলে 50% মানুহৰে যিসকলে এপ্লাই কৰিছিলে সেই এপ্লাই কৰা সকলৰ ভিতৰত 50% মানুহৰে এডমিট কাৰ্ডটো নাহিব। ইয়াৰ কাৰণ হৈছে তেওঁলোকে যেতিয়া অনলাইন কৰিছিলে তেতিয়া তেওঁলোকে বহুত ভুল কৰিলে তাৰ মাজত কেইটামান ভুল মই আপোনালোকক ক'বলৈ আহিছোঁ কি ভুল কৰিছিলে। প্ৰথমটো হৈছে ফটো আপলোড। আপোনালোকে যিবিলাক ফটো আপলোড কৰিছিলে সেই ফটোবিলাকত কোনো ধৰণৰ ষ্টাম্প, কোনো ধৰণৰ চিল, কোনো ধৰণৰ চাইন যদি আছিলে তেনেধৰণে এপ্লাই কৰা কেণ্ডিডেটবিলাকক ৰিজেক্ট কৰা হৈছে। দ্বিতীয়তে আহিলে ডেট অফ বাৰ্থ। আপোনালোকৰ যিটো অৰিজিনেল ডেট অফ বাৰ্থ হয়, বাৰ্থ চাৰ্টিফিকেটত যিটো ডেট অফ বাৰ্থ আছে আৰু আপোনালোকৰ আধাৰ কাৰ্ড হওক, পান কাৰ্ড হওক বা যিয়ে নহওক ভোটাৰ ID বা য'তেই হওক আপোনালোকৰ যিটো ডেট অফ বাৰ্থ সেই ডেট অফ বাৰ্থটো যদি মিলা নাই আপোনালোকে তেতিয়া আপোনাৰ এডমিট কাৰ্ডটো ৰিজেক্ট হ'ব, অৰ্থাৎ আপোনাৰ এডমিট নাহিব আৰু আপুনি ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সাম দিব নাপায়। 3 নম্বৰ পইণ্টটো হৈছে এপ্লিকেশ্যন ছাবমিট ডেট। অৰ্থাৎ আপোনালোকে যেতিয়া অনলাইনটো কৰিছিলে, অনলাইনটো কৰাৰ পিছত আপোনালোকৰ কিছুমান টাইমত ছাৰ্ভাৰ বেয়া হৈ থাকে আৰু আপোনালোকে যেতিয়া এপ্লিকেশ্যনখন ফুলফিল কৰাৰ পিছত ছাবমিট কৰে বা অনলাইনটো ছাবমিট কৰে তেতিয়া আপোনালোকৰ এটা মেছেজ আহিছে নাই ফোনত যে আপোনালোকৰ এপ্লিকেশ্যনটো অৰ্থাৎ অনলাইনটো ছাবমিট হৈছে। আৰু বহুতৰে সেইটো নাহে, ছাৰ্ভাৰ ডাউন হৈ থাকে। তেওঁলোকে ভাবে যে তেওঁলোকৰ যিটো অনলাইন কৰিছিলে সেইটো ছাকচেছ হৈছে, কিন্তু বহুতৰে তেনে ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ ছাৰ্ভাৰ ডাউনৰ ক্ষেত্ৰত তেনেকৈ যদি আপোনালোকে এপ্লিকেশ্যনখন ছাবমিট কৰি দিছে কিন্তু হয়তো বহুতৰে এডমিট কাৰ্ড নহাৰ সম্ভাৱনাটো বহুত বেছিকৈ থাকে। আৰু যিসকলে এই 3টা কাম ধুনীয়াকৈ কৰিছিলে আপোনালোকে নিজে গম পায় যে এই 3টা কাম আপোনালোকে ধুনীয়াকৈ কৰিছে আৰু আপোনালোকৰ এডমিট কাৰ্ড আহিবই আৰু নিজৰ ওপৰত যদি কনফিডেন্স আছে হয়তো আপোনালোকৰ আহিব। আৰু যিসকলৰ নাহে আৰু নহাটো ভুলৰ কাৰণেই নাহে বাৰু, নিজৰ ভুলৰ কাৰণেই নাহে কেতিয়াবা, কিন্তু সেইটোত মন বেয়া কৰি থাকিবলগীয়া কোনো কথা নাই। কাৰণ আপোনাৰ পিছত এক্সাম আহিলে আকৌ ভালকৈ আপুনি অনলাইন কৰোঁতে বা এপ্লিকেশ্যন ছাবমিট কৰোঁতে ভালদৰে চাই চিতি কৰিব। ধন্যবাদ।